कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कर्मफलहेतुर्भो मा ते सङ्गोऽस्त्वविकर्मणि। राम राम राम। राम सिंह किरे लखन दोपहरिया 12 बजे चोखू मेला खुरा गाधा आज एकदम घोरा बनी गली जे। ঐ ৰাতিপুৱাই টেংলাইখন নকৰিবি দেই। আৰু তই মোক কি লক্ষণ কৰ? बुझा नाय अरे लखन जी रकम हदाय रामर लगत थाके तई तो जतीनदार लगते थाको दुजन साक्षात रामर लखन। जतीनदार बाल तो একদম ফিট। আচ্ছা আমাৰ এই হুঁচৰি দলটো ইমান পৰা আহি যাব লাগিছিল। हाँ अरे आही कली যা আহিলি এয়া কিয় নবী আমাৰ বিহু কুঁৱৰীজনী ক'ত? কাঞ্চনক দেখা নাই যে। কাঞ্চন তাইতো সেই আগৰ টানিটো নামি গ'ল। নামি গ'ল নাযাব গাঁও পায়ে চাগে ককায়েকক লগ পাবলৈ তাই গাত একেবাৰে তত নোহোৱা হৈছে। ময়ো যাওঁ বুজিছ। যতীনটোও চাগে ভনীয়েকৰ চিন্তাত একেবাৰে উচ পিছাই আছে। সেইজনী চাগে গৈ পেলাই ঘৰে পালেগৈ। দুপৰৰ ৰ'দালি দেহাতি উঠিয়ালি অচিৰা পচোৱা মনেতি মোৰ জোৰালি হিয়াৰাই যাই কৰে সাৱতি কোনে ধৰে চিনাকি গাঁৱৰে মোৰ পদূলি অ হিয়াৰাই যাই কৰে সাৱতি কোনে ধৰে মা লা 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 মই আহিম বুলি জানিও ঘৰৰ ভিতৰত সোমাই আছো যে দুদিনতে মোক পাহৰিলিয়েই ৰচোন মোক পেলাবি নেকি এতিয়া? ইমানজনী হলি এতিয়াও সৰু ছোৱালীৰ নিচিনা কৰে নেকি? হৈছে দে মই কিবা বুঢ়ী হৈছো নেকি? চহৰত গৈ বিহু কৰি হৈ আহিছো, ইমানবোৰ প্ৰাইজ পাইছো, মেডেল পাইছো। আনৰ হোৱা হ'লে ঘৰৰ মানুহ গৈ আলিবাটৰ পৰা আদৰি আহিলেহেঁতেন। তহঁতৰতো খবৰে নাই। ককাইদেউতো অন্তত যাব লাগিছিল। তাৰ সেইবোৰ কৰিবলৈ সময় হ'লেহে। গাঁওখনৰ কথা চিন্তা কৰিয়েই তাৰ আহৰি নাই। সি এতিয়া মোৰ ল'ৰা নহয় যেন গাঁৱৰহে ল'ৰা। গাঁৱত কাৰোবাৰ বিয়া পাতিছে যতীন, কাৰোবাৰ ঘৰত চোৰে সিন্ধি দিছে যতীন, চেৰাপ খাই কোনোবাই মাৰপিট কৰিছে যতীন দা, কোনোবাই হৈছে দে। সি কাৰ ককাইক সেইটোও চাবি। এই কাঞ্চন নহ'লে যেনেকে এৰাগাঁৱৰ বিহু নহয়, মোৰ ককাইদেউ নহ'লে কিন্তু এৰাগাঁৱৰ পূবৰ বেলি পশ্চিমত বুৰ নাযায়, বুজিলি? যতীন দা, কি হ'ল ইয়াৰ? তহঁতে ইয়াক ইয়ালৈ ধৰি আনিছ যে? ৰাজা এনেকে নহ'ব যতীন দা, ইয়াক দুচাটমান দিলেহে যদি। তহঁত একেবাৰে মাৰপিটলৈ যাওঁ কিয়? আগতে কওঁ কালি কি হৈছিল? হ'ব আৰু কিটো, ডেকা হৈছে নহয়। মাকৰ সাঁচতীয়া পইচা দুটামান চুৰ কৰি আনি ডম্বৰুৰ দোকানত চুলাই 2 বটলমান খাই মাৰ পিঠ কাপোৰ কানি ফালি ৰাম সিঙৰ দোকানৰ আগত গোটেইটো একেবাৰে গব্বৰ সিং। কোনে সহ্য কৰিব? দুটামানে ধৰি ভালকে পিটন দিলে। মাকজনীয়ে যেনিবা হাতে ভৰিয়ে ধৰিহে
বেচেৰি খুৰীজনী ইয়াৰ কাৰণে শান্তি নোহোৱা হৈছে ইয়াৰ অটপালি দিনক দিনে বেছি বাঢ়িহে গৈছে তুমি দুচাটমান দিলেহে ৰ চা ৰাজা ইহঁতি কোৱাৰ দৰে এইডালেৰে তোক গৰু পিটন এটা মই দিব পাৰোঁ কিন্তু মই এটা কথা জানো যে যেতিয়ালৈকে তই কৰি ফুৰা কামবোৰৰ ভাল বেয়াটো তই নিজেই বুজি নাপাৱ তোক কোনেও চিধা ৰাস্তাত আনিব নোৱাৰে মাৰনো তোৰ বাহিৰে আন কোন আছে পঢ়া শুনাটো শেষ নকৰিলিয়েই এতিয়া কিবা এটা কৰি অন্ততঃ মাৰক আনৰ আগত তলমূল নকৰাকৈ শান্তিতটো থাকিব দে নে মই কিবা ভুল কৈছোঁ নেকি বাৰু আজিলৈ যা পিছত এদিন ঘৰলৈ আহিবি ভালকৈ কথা পাতিম একেখন গাঁৱৰে ল'ৰা তোৰ কিবা এটা ভাল শুনিলেহে আমাৰ ভাল লাগে যা ৰাজা তই এটা কথা মনত ৰাখিবি কালিৰ নিচিনা ঘটনা যদি আকৌ হয় তোক মই মুখেৰে বুজাব নাযাওঁ তেতিয়া কিন্তু মোক বেয়া নাপাবি হেৰি নহয় এটা কথা সি বেয়া পোৱাটো বাৰু মই চম্ভালি ল'ম পিছে তই ইয়াত দেৰি কৰিলে আমাৰ বিহু কুঁৱৰীয়ে দেওধনী আৰম্ভ কৰিব কাঞ্চন এই দেখুৱাকচোন ৰ চহৰৰ বিহু কৰি এটা বস্তু দিয়া বুলি ভাবিছ নেকি মইতো লগত একো অনাই নাই আবেলি নবীনতে আনিব পাটৰ কাপোৰকে 3যোৰকৈ পাইছোঁ তাৰে এযোৰ মামনি বাক দিম বুলি ভাবিছোঁ বেচেৰি পাটৰ কাপোৰেই নাই কাঞ্চন তুমি আহি পালাহি বুলি গম পাই আছো সেইকাৰণে এতিয়া ওলাইছেহি বাৰু বাদ দিয়া পিছে খবৰটো পাইছা নাই খবৰ সেইটো আৰু কি ডাঙৰ কথাটো কি 35জনী ঘৰুৱা বিহু কৰি হৈছোঁ এইটো কি তোমাৰ কাৰণে খবৰ নহয় নহয়তো মইতো জানোৱেই আমাৰ নাচনীক 35জনীয়ে নালাগে 350জনীয়ে বিহু নাচত হৰুৱাব নোৱাৰে নহয় মা বাৰু বাৰু মোলৈ কাৰ কিমান মৰম আছে মই জানো নহয় ককায়েক এটা আছে মই ভনীয়েকজনী ইমান ডাঙৰ কাম এটা কৰি থৈ আহিছোঁ তাৰ মা দেখাই দিবলৈ সময় নাই মামনি বা বলাচোন তাক পথাৰতে গৈ যাওঁ তাক দি থওঁগৈ জাৰ সাৰ ধুৱ মুচ যি কৰ ঘৰতে কৰ পথাৰত গৈ সংসাৰৰ মানুহৰ আগত ককাইৰৰ নাক কাণ কাটিব নালাগে বাৰু এতিয়া চাওঁচোন আমাৰ নাচনীজনীয়েনো কি পুৰস্কাৰ আনিছে পুৰস্কাৰ এটা বুলি ভাবিছা নেকি VIP 2টা সোণৰ চেইন এডাল প্ৰেছাৰ কুকাৰ এটা পাটৰ চেট 3যোৰ মেকআপ চেট এটা টিভি এটা পাইছে নহয় হয়নে পিছে লগতে কাৰেণ্টটোও দিছে নে নাই আমাৰ ইয়াত আকৌ তাঁৰহে আছে কাৰেণ্ট নাই নহয় মোক 50,000 টকাও দিছে এইখিনি তই ৰাখ ককাইদেউ মা এই কথা শুনিছ হেৰৌ কষ্ট কৰি পুৰস্কাৰ এটা পাইছ তই ক'লেই মই ৰাখিম নেকি কষ্ট তই আমাৰ কাৰণে এই ঘৰখনৰ কাৰণে যিমান কৰিছ তাৰপিছত মোক কষ্ট কৰাৰ কথা কৈ মোক লাজ নিদিবি ককাইদেউ এনেকুৱা আৰু 10টা পুৰস্কাৰৰ টকাৰেও মই জানো তোৰ ধাৰ শোধ কৰিব পাৰিম বৰ ডাঙৰ ডাঙৰ কথা ক'ব শিকিছ ঠিক আছে এতিয়া বাৰু এইখিনি মই ৰাখিছোঁ কিন্তু এদিন এইখিনি তই খৰচ কৰিবি তোৰ বিয়াৰ সময়ত ৰচোন তাই আৰু কিহত খৰচ কৰিব তাই বিয়াৰ বজাৰখন দেখোন বিহু কমিটিয়ে কৰি দিলেই তই বচোন মই গাটো ধুই আহিম হেৰি নহয় ইফালে খবৰটো দিছানে নাই ইফালে মানে তাই যেন বুজিহে পোৱা নাই হয়নে মামুনি এইজনী দেখোন দুখ যুগৰ ঠাইত নাৰায়ণ কৰিছে ডাক্তৰৰ ওচৰলৈ যাবিনে বেমাৰ কেনেকুৱা দেখিলি ঔষধকেইটা খাই লওক পেটৰ বিষটো বেছি হ'লে আল্ট্ৰাছাউণ্ড এটা কৰাব লাগিব মোৰ ইমান ডাঙৰ বেমাৰ হ'লনে নাই চিন্তা কৰিব নালাগে মই আছোঁ নহয় এৰা তোৰ নিচিনা ডাক্তৰ এজন গাঁওখনত লাগে সেইকাৰণেতো মই গাঁৱলৈ উভতি আহিছোঁ শুনি সুখ পালোঁ
পিছে সুৰেণ দাইটিয়ে কথাটো মানিব জানো? কিয় নামানিব? দেউতাই মোক ডাক্তৰ কৰিব খুজিছিল। গাঁৱতেই থাকোঁ বা টাউনতেই থাকোঁ, মইতো ডক্তৰেই। আপোনালোকে কথাটো দেউতাক বুজাবচোন। দেৱী, মোৰ ফালেও চকু মেলি চাবা। টোকোনা গাঁৱত দোকান দি মহাজন হ'লে কি হ'ব? ডেইলি দুপৰ হ'ল, এতিয়ালৈকে গ্ৰাহকটো বাদে মুখী এটাও দোকানৰ পৰাহি নাই। ল'ৰাটোক ডাক্তৰ কৰিলোঁ, সিও আকৌ ইয়াতে ডাক্তৰী দোকানহে খুলিলেহি। মোক নাচালেও তাকে চাবা দেৱী। মোৰ ঘৰখনক বাদ দি ঘৰে ঘৰে জ্বৰ, কাহ, পেটৰ বিষ, মূৰৰ বিষ, পিত্ত, অম্ল, বদহজমেৰে ভৰপূৰ কৰি দিয়া আৰু কি লাগে? একো নালাগে। দোকানখনত গাঁওখনৰ বেমাৰীয়ে কিবা লাগে যদি লৈ যা আকৌ। মইহে মাল দি উপস্থিত কৰিবলৈ আশীৰ্বাদ নাপাৰে। দেৱী। বাইদেউ আমাৰ মালিক দলৰ নিচিনা নহয় নহয়। ৰাতি ভাতৰ লগত এটুকুৰা মাছ বেছিকৈ দিম। ঐ, বজাৰৰ পৰা নেল পলিচ এটা আনি দিবি। মালিকে নেদেখাকে ইয়াতে ৰৈ থাকবি। এতিয়া এইকেইটাকে চুপি তাক কৰি দেউতা আইজনী কোন? কেতেই না অ নহয় কেতে কি কেতে কি? ইয়াত কি কাম? বাইদেৱে মচুৰ দাইল আধা পোৱা নিবলৈ পঠাইছিল। তোৰ বাইদেৱে মচুৰ দাইলক 3 টকীয়া চাউল বুলি ভাবিছে নেকি? মচুৰৰ কিমান দাম জানে নে নাজানে? জিকা ভাজি খাই খাই আমনি লাগিছে বোলে। তেতিয়াহ'লে ভৰৰ ভাজি খাওক। তাই আৰু কি কিনিলে? কিটো নিব? আমাৰ দোকানত নেল পলিচ, বিন্দি, ৰিবন, ফুট কিবা কিবি থাকিলেহে। মই কোন জানানে নাই? ডাক্তৰৰ বাপেক। চকু কাণ এতিয়াও মোৰ ফিটিং ফিট হৈ আছে। আৰু তই এখন শ্ৰীৰামপুৰৰ গেট বুলি ভাবিছ নেকি? মটন খুৱাই। ঐ, এটা এটা পইচা তোৰ মই দৰমহাৰ পৰা কাটিম। কাটক, তেতিয়া অন্তত গম পাম যে মোৰ দৰমহাটো কিমান। কিৰে সলমান, আকৌ কি গণ্ডগোল হ'ল? টুকটুকে লৈ তাইক দুটামান মৰ্টন দিওঁতে বুঢ়াৰ মূৰত জুই জ্বলি গ'ল। মই যদি বিন্দি আৰু লিপষ্টিক দিয়াহেঁতেন মোক কেইজনী বুঢ়াই মাৰ্ডাৰে কৰি দিলেহেঁতেন। পিন্দি? তাই কি পিন্দি মাগিছে না? মোর দোকানত পঠিয়াই দিবি। বেচারিয়ে তোর দোকানত সেই সব মান ক'ত পাব? না কি কহ মেৱালাল? তই তাইৰ কথা ভাবিব নালাগে। কিবা লাগে যদি ক, নহ'লে যা দোকানত বহি গেলা তামোল কাটি থাকগৈ। বৰবাদ। তই বজাৰৰ ফালে যাবি নহয়? কিবা আনিব লাগে যদি ক। ভাপৰ জাৰু এখন বাতিব লাগিছিল। সুৰেণ কাইটৰ দোকানৰ পৰা অলপ তাঁৰ লৈ আহিবি। ঠিক আছে। আৰু তুমিও লগতে যোৱাচোন। এওঁক এযোৰ চেণ্ডেল কিনি দিবি। চেণ্ডেল? মোক চেণ্ডেল লাগে বুলি কেতিয়া ক'লো? তোমাৰ হাৱাইযোৰ ফাটিছে। এইবোৰ কি হৈছে অ' মামনি? তোৰ চেণ্ডেলৰ খবৰ আনে ৰাখিছে যে? খবৰটো ৰাখিবই। মোৰহে ককাই, কিবা বুজিছনে? হয়তো। তয়ো পিছে মামনিক কেতিয়ামানলৈ নহ'ব বুলি মাতিম বুলি ভাবিছ? কথা কিন্তু ভাল নহ'ব দেই জুন্দা। আপোনাৰ হৈছে কি হয়নে? বিচাই ডকা মানুহৰ দৰে তলৰ মাটি ওপৰ কৰি এই হাই হাই কাই কাইখন কৰিবলৈ হৈছে কি আপোনাৰ? মানে মানুহ হ'ল 3জন, খাই 30জনে। মই তুমিকে এৰি ধৰিব পৰা নাই। দোকানেই চলাইছোঁ, ৰিফিউজি কেম্পেই চলাইছোঁ।
গ্ৰাহকৰ ঘৰটোকে দেখিবলৈ নাই ঘৰ সোপাই খাই খাই তলি উদং কৰিলে হওক দেই এই আধা পোৱা দাইল আনোতে আপোনাৰ দোকানৰ তলি উদং হয় কেনেকৈ মনে মনে থাকাহে মচুৰ দাইলৰ কথা তেনেকে উৰাই নিদিবা দেই 60 টকা দামৰ দাইল খালে আমাৰ নিচিনা মানুহৰ পাপ লাগিব বুজিছ পাপ হয় যদিনো বেচিছে কেলে বেচিম 60 কিয় 600 হ'লেও বেচিম বেচাটো দোকানী ধৰ্ম কিন্তু গৃহস্থ হিচাপে এইবোৰ খোৱাটো পাপ মহাপাপ পাৰিলে এইটো যুগত বতাহ আৰু পানী খাই জীয়াই থাকিব লাগে বুজিলা আপুনিতো ক'বই এনেই আৰু মানুহে আপোনাক কি হ'ল ৰৈ গ'লা যে মানুহে মোক কৃপণ কৰাইছ বুলি কয় সিহঁতে যিয়েই নাভাবক লাগিলে মই মোৰ ধৰ্ম এৰিব নোৱাৰো ধৰ্ম দুহাতেৰে চপাম দুআঙুলিৰে খৰচ কৰিম পায়ে শিকাই যোৱা কথা এতিয়া মোৰ ল'ৰাটো শিকাব পাৰিলে মোৰ জীৱনটো ধন্য হৈ যায় কিহে জুন্দা আজি বৰকে কোব লৈছা দেখোন সেই নয়নৰ তাৰ পৰা আহোঁগে জৰুৰী কাম এটা আছে অ লগ কৰিব পাৰিব জানো চেম্বাৰত বেমাৰীয়ে গিজ গিজাই আছে ঐ চাওঁ এইফালে আছো মই এইফালে ডক্টৰ বাবু জুন্দা আই চিকুট মাৰি ধৰিছো আই ধৰ নয়ন আই কি হৈছে চিৰিয়াছ আপুনি অলপমান বাহিৰত বহকচোন মই আকৌ মাতিম আই মই চিকুট মাৰি ধৰিছো নয়ন ঐ তই ইয়াত ৰৈ আছ যে তই যা তোৰ কাম হৈ গ'ল যা তেওঁ চিৰিয়াছ বুলি কৈছিল যে চিৰিয়াছ এইটো হৌৰা গাঁৱৰ নাচনীজনী চহৰত বিহু কুঁৱৰী হৈ ৰাতিপুৱাই ঘৰ পালেহি আচল মানুহটোৱে তাই খবৰ এটা লোৱা নাই এইটো হাঁহিৰে কাঞ্চনক ভুলালা যেন পাইছো পাক এটা মাৰিবা মই আহোঁ কুহি পা গুলিটিয়ে পাতৰাত লুকা জুৰিলে অমিয়া মাৰ বহাগৰে বালাগি হালিছে কুহি পা গুলিটিয়ে পাতৰাত লুকা জুৰিলে অমিয়া মাৰ পাহৰে ধন বুকুত বাঢ়িছে তোমাকে কাষত পাবলে মুখে পাহৰে ধন বুকুত বাঢ়িছে তোমাকে কাষত পাবলে যৌৱনৰে পৰশ লাগি মৰম
আলসুৱা মোৰ বুকুৰে তুমি আশাৰে পুহি পা কেতিয়াকৈ হবা মোৰে লগৰী বোলাই জেতুকা দুহাৰ আলসুৱা মোৰ বুকুৰে তুমি আশাৰে পুহি পা কেতিয়াকৈ হবা মোৰে লগৰী বোলাই জেতুকা দুহাৰ আকাশৰে জোনে থমকি দূৰতে গাব আমাৰ মিলনকে জানো আকাশৰে জোনে থমকি দূৰতে গাব আমাৰ মিলনকে কিমান হ'ল? 60 টকা। চব গুজ 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 এলা হিচাপ কৰিছে নহয়? হিচাপৰ কথা নহয়, মই মালখিনি উলিয়াবলৈ কৈছোঁ দিয়া। মানুহক ইমান সন্দেহ কৰিব নাপায় দেই। কিনিবলৈহে আহিছোঁ, চুৰ কৰিবলৈ অহা নাই নহয়। এজন মানুহক তিনিটাকে পলিথিন দি মোৰ দোকানৰ লাল বাতি জ্বলাবলৈ আহিছে নেকি? ঐ মই 2 মানৰ তাগিদা দি আহোঁগৈ। আজি এই পদুমৰ বাপেকৰ পৰা 4 টকা 40 পইচা পাওঁ। আজি 4 দিন হ'ল মানুহটো দেখা দেখিয়েই নাই, বুজিছা নাই? ভালকে দোকানখন চাবি। কটা 1 টকাও নাপাওঁ। যা মোৰ কৈ যা तुमसा कोई प्यारा कोई मासूम नहीं है ময়ো যাওঁ বুঢ়াটোৱে দেখিলে চিঞৰত একেবাৰে তালফাল লগাবতো হে গাভৰু ছোৱালী হৈ দোকানে দোকানে আজে বাজে মানুহৰ লগত মুখ চুপতি মাৰি থাকিলে খংটো উঠিবই। কি হে গেলা তই আজে বাজে মানুষ বুলি কাক কৈছ? যাক ক'ব লাগে তাকেই কৈছো। আৰু তই গেলা বুলি কাক মাতিছ হে? আই ৰূপাই দিয়া নাম এটা মোৰ নাই নেকি? মোৰ নাম গগন, বুজিছ? गगन ठीक আছে তই গগন সলমান যিয়েই না হও কেটকিক মৰ্তন খুৱাই তই কি কৰিব খুজিছ? মহাজন দেউতাক ক'ব লাগে না। কি কলি? তই মোক ভয় দেখুৱাইছ? নাদৰ ভেকুলি, পস্তাৰ পচা পিঁয়াজ, কণ গেলা তামোল। তই পাণ দোকানী হৈ এই সুৰেন মহাজনৰ চেলছমেনক ভয় দেখুৱাও? এই এৰা গাঁৱৰ সকলোৱে জানে কেতেকী মোৰ। কেতেকীৰ সপোন দেখা বন্ধ কৰ, নহ'লে কি কৰিবি? বাহাদুৰি হৈছে দেব। আৰে মেণ্ড বাল ভাল
পিছে তহঁত দুটাই কিবা কাজিয়া কৰিছ নেকি? নাই কাজিয়ানো আৰু কি চিঞৰি নকলে এইটো একো নুশুনেই নহয় হয় নেকি অ' ৰাম সিং? এবাৰ মোৰ চেম্বাৰলৈ আহি যাবি। তই আজি মোকে কলা বনাই দিলি। আজি তোক মই কলাহে বনাই দিলো। মোৰ কথা নুশুনিলে তোক মই কেতিয়াবা কণা খুৰা আৰু কোজাও বনাই দিম বুজিছ নে কি কওঁ মেয়ালাল? যি কি নহওক এই কিন্তু পুৰস্কাৰটো পাওঁতে গুৱাহাটী বিহু কৰিজনী কিন্তু মুখখন চাবলগীয়া হৈছে না। মাকজনীয়ে আমালৈ যেনেকৈ হৈ চাইছিল যেন আমাক একেবাৰে ভস্মই কৰি পেলাব। আমি যোৱাগৈ ভাল হ'ব নেকি? অ' নয়ন দা আহক। খুব ভাল লাগিল দেই তোমালোকৰ খবৰটো পাই। এইটো আমাৰ গাঁওখনৰ বাবে এটা গৌৰৱৰ কথা। এইটোতো হয়েই, কিন্তু এই গোটেইবোৰৰ মূলতে কোন আপুনিতো জানেই। নয়ন দা কিবা কামত আহিল। হেৰা, যতীনদাৰ লগত কিবা কাম এটা আছে। কিবা দৰকাৰী কাম চাগে। হয় আমি যাওঁ বল। ঐ বল আমি যাওঁ। নয়ন দা আপুনি থাকক। বাৰু। কাঞ্চন আহিছো দেই। ৰচোন হঠাৎ আৰু তহঁতৰ কি হ'ল? ভালেইটো হৈছে, তেওঁলোকক গাবলৈ দিয়াচোন। খবৰটো শুনি মই কিজানি গোটেই গাঁওখনৰ ভিতৰতে চবতকৈ বেছি ৰং পাইছো। ৰং কি? তোমাক লৈ মোৰ গৰ্ব হৈছে। হৈছে মোক এতিয়া উঠাবলৈ নাহিবা। তুমিতো এতিয়া ডাক্তৰ বাবু হৈ গ'লা। মোৰ কাৰণে তোমাৰ সময়ে নাই। আগতে মোক নেদেখিলে একেবাৰে ৰ'বই নোৱাৰিছিলা, আৰু এতিয়া আগে পিছে মানুহৰ লাইন। আমিতো সৰু মানুহ, আমাৰ কাৰণে ডাক্তৰ বাবু সময় ক'ত? এতিয়াতো তুমি ককাইদেউকে লগ ধৰিবলৈ আহিছা, কিন্তু সিও এতিয়া ঘৰত নাই। তোমাৰ যদি কোৱা হৈছে মই কিবা ক'ব পাৰোঁনে? নিশ্চয় তোমাৰ খং কৰাৰ অধিকাৰ আছে, কিন্তু তুমিতো জানাই মই এতিয়া এজন ডক্তৰ। বহুতো দায়িত্ব আছে। এই গাঁওখনৰ মানুহবোৰে মোক নিজৰ ল'ৰাৰ দৰে মৰম কৰে। প্ৰত্যেকজন ৰোগীয়ে বহু আশাৰে মোৰ চেম্বাৰৰ বাহিৰত ৰৈ থাকে। হয়তো ঠিকেই কৈছা। মইহে তোমাৰ কোনো নহয়। কিয় এইদৰে কৈছা? তুমিয়েতো মোৰ প্ৰেম আৰু ভাল পোৱা। তুমিয়েতো মোৰ সপোন। তোমাৰ মৰমেইতো মোক এইখন গাঁৱলৈ আকৌ টানি আনিছে। তোমাৰ মৰমেইতো মোক কাম কৰাৰ প্ৰেৰণা দিছে। 7 বছৰ গুৱাহাটীত থাকি পঢ়োতেও এজন সঁচা বন্ধু হিচাপে তোমাৰ এই ছবি মোৰ সদায়ে চকুত ভাহি আছিল। নয়ন, তুমি মোক বেয়া পালা নেকি? বিদ্যা শপত তোক দেখিলে বুকু মোৰ কপে। বিদ্যা শপত তোক চাই মোৰ আমনি নালাগে। বিদ্যা শপত তোক দেখিলে বুকু মোৰ কপে। বিদ্যা শপত তোক চাই মোৰ আমনি নালাগে। প্ৰেমত পৰিলো তোৰে গোপনে গোপনে কোনেও নজনাকে। গোপনে গোপনে কোনেও নজনাকে। পকা পকা কো দেখিলে বানৰে খেদে। তহঁতৰে মুখৰ কথা কোনে নুশুনে।
শপত তেনেকৈ নকবি জাননে বিদ্যা শপত ভাল পাওঁ মই তোকে সঁচাকে বিদ্যা শপত তেনেকৈ নকবি জাননে বিদ্যা শপত ভাল পাওঁ মই তোকে সঁচাকে তোৰ কথা ভাবো সদায় সপোনে দি থাকে মনৰ জানিতে সপোনে দি থাকে মনৰ জানিতে ডলাৰ বগৰী বৰজন উঠাইতে থাকে মন বান্ধিল প্ৰথমতে তই নিজৰে ডলাৰ বগৰী বৰজন উঠাইতে থাকে মন বান্ধিল প্ৰথমতে তই নিজৰে পাছত আহিবি জাননে মোৰেনো কাষলে মোকে ভাল পাবলে মোৰেনো কাষলে মোকে ভাল পাবলে গোপনে গোপনে কোনেও নজনাকে মোৰেনো কাষলে মোকে ভাল পাবলে ভালেই হৈছে দে এনেও সিহঁত দুটা সৰুৰে পৰা ভাল বন্ধু সেইবোৰ কথা মই নজনা নহয় কিন্তু তইতো জানই সুৰেন দাইটি তাৰ স্বভাৱ চৰিত্ৰ দেউতাকৰ লগত নিমিলে পইচা পাতিৰ প্ৰতিও তাৰ লোভ নাই আৰু নয়নৰ মাকজনী আমাৰ একেবাৰে বৰমাৰ নিচিনা সেইখন ঘৰত অন্ততঃ কাঞ্চন দুখত পৰিব নালাগে হেৰাও বৰ কষ্টৰে বুকুত সাৱটি তাইক ডাঙৰ কৰিছোঁ মোৰ মাথো এতিয়া এটাই চিন্তা এই ঘৰখনক তাই যেনেকৈ মৰম আৰু হাঁহিৰে বান্ধি ৰাখিছে তাই নতুন ঘৰখনকো তেনেকৈ ৰাখিব পাৰিবনে মামনি চাহ দিছো আহক আমি কাঞ্চনৰ কথা পাতি আছিলোঁ মই শুনিছো শুনিলেই হ'ব নেকি তোৰ মতামতটো ক আকৌ মই অঁ তুমিতো এইখন ঘৰৰ পৰ নহয় নয়নৰ নিচিনা ল'ৰা আজিকালিৰ দিনত পাবলৈকে টান মোৰ বোধেৰে আমি সোনকালে নয়ন আৰু কাঞ্চনৰ বিয়াৰ কথাটো কিবা এটা নিষ্পত্তি কৰিব লাগে মই ইয়াকো জানো যে নয়নৰ বাহিৰে আন কাৰো লগত আমাৰ কাঞ্চন সুখী হ'ব নোৱাৰে অতবোৰ টকা খৰচ কৰি ল'ৰাক ডাক্তৰ বনালো ভাবিছিলো ডাঙৰ চহৰত থাকি ডাঙৰ কাম কৰিব টকাই টকা হ'ব এই পিছে ফুটুকাৰ ফেন ল'ৰা আৰু মাকৰ মতি গতিয়েই বেলেগ সমাজ সেৱাৰ নিচা এয়া লওক ল'ৰাৰ খবৰ কি তোমাৰ পুতেৰা ক্লিনিকৰ বিকি বাটা বা কেনে সি এটা ডাক্তৰ আপোনাৰ লেখীয়া দোকানী নহয় তাৰ মনটো ডাঙৰ দয়া মমতা আছে সি কেৱল দিনটো টকা টকা কৰি নাথাকে মাইকী মানুহ সঁচাকে মাইকী মানুহেই দেই হেৰা ওপৰজনে তোমাৰ মূৰৰ ওপৰত ওকণিৰ বাহিৰে আৰু বেলেগ বস্তু একোৱেই নিদিলে নেকি চাওঁ হিচাপটো দিয়া টোটেলটো আজিয়ে উলিয়াই পেলাওঁ কিহৰ হিচাপ মেডিকেল ফাইনেল ইয়েৰত থাকোঁতে নয়নে মুঠতে তোমাৰ পৰা কিমান টকা নিছিল কিয় তাৰ আগলৈকে টোটেল হৈ গ'ল এতিয়া তোমাৰ পৰা হিচাপটো পালেই মই যোগ কৰি পেলাব পাৰোঁ এইবোৰ হিচাপ কৰি আৰু কি লাভ হ'ব অযথা মূৰটো গৰম নকৰিবচোন এতিয়া দেখিছোঁ তুমিহে মোৰ মূৰটো গৰম কৰিবা হেৰা অতবোৰ ধন খৰচ কৰি তাক মই ডাক্তৰ বনালোঁ হা এতিয়া ইমানবোৰ টকা বাৰু মই এনে পানীত পেলাই এৰি দিম নে কি নেলাগে এৰিব ল'ৰাক পঢ়োৱাৰ খৰচ এতিয়া কাৰ পৰা উলিয়াব কিয় সি বিয়া কৰিবলগীয়া ছোৱালীজনী বাপেকৰ পৰা উলিয়াম
বিয়াৰ নামতো আপুনি বেপাৰ কৰিব খুজিছে আৰু সেই বিয়াত নয়নে মোৰ ল'ৰাই মত দিব বুলি আপুনি কিয় ভাবিছে হেৰা ভবা নাই তাৰ যদি বিয়া হয় মোৰ মতেৰে হ'ব লাগিব কি হৈছে দেউতা অ' তাৰমানে মই মিছা কথা কৈছোঁ ককায়েৰে মোক নিজেই কৈছে কি কৈছে যে তোমাক বিয়া পাতিবলৈ আপত্তি নাই হ'ব দিয়া আমিতো আৰু তোমাৰ নিচিনা ভাগ্যৱতী নহয় ককায়েৰে মোক নিজেই সুধিবলৈ কৈছে তেওঁলোকে নয়নৰ ঘৰত কথাটো ক'ব পাৰেনে মই আৰু কি ক'ম তোমালোকে যি ভাল দেখা সেইটোকে কৰা কি তোৰ তাত বেমাৰীয়ে গীজ গিজাই থাকে বুলি দেখোন গাঁৱৰ মানুহৰ মুখে মুখে বাগৰিছে তাৰ পিছতো তই দেউতা গাঁওখনৰ বেছিভাগ মানুহৰ অৱস্থাৰ কথা তুমিতো নজনা নহয় আৰু কোনোবাই টকা দিব নোৱাৰিলে বুলি মইতো চিকিৎসা নকৰাকৈ থাকিব নোৱাৰো তেতিয়াহ'লে তই ডাক্তৰী যাব নালাগিছিল ইমানেই দিন সমাজ সেৱাৰ কৰাৰ মন তই নেপাই হ'ব লাগিছিল আগতেই যদি তই এইবোৰ কথা কলিহেঁতেন ইমানবোৰ টকা মই পানীত নেপেলালোহেঁতেন মইতো নিজৰ গাঁৱৰ মানুহৰ হৈ সেৱা কৰিছো তেওঁলোকেতো আমাক টকা দিব নোৱাৰিলেও আশীৰ্বাদ দিছে চুপ কেইটামান চাল চিগা বিষয়ৰ আশীৰ্বাদ মই পুৰি খাম নে পিণ্ডত দিম শুন মই এটাই কথা জানো টকাই ধৰ্ম টকাই ভগৱান এতিয়া বেমাৰী কৰি ভগৱানে কাৰোবাক যদি সিফলীয়া কৰে কৰ কিন্তু সিহঁত যদি জীয়াই থাকিব খোজে তাৰ মূল্য সিহঁতে তোক দিবই লাগিব মানে তোৰ বাপেৰক দিব লাগিব দে 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 জুন্দা দে দে বৰ পিয়া লাগিছে পাই দে এই ইয়াক নয়নক এবাৰ আমাৰ ঘৰলৈ মাতিবিচোন বহুত দিন সি দেখোন অহাই নাই বেচেৰাই আজিকালি সময়ে নাপায় এই ক'ত সময়ডাল পাব তাৰ বাপেকৰ দোকানৰ মাল খাই খাই গোটেই গাঁওখনৰ মানুহসোপা বেমাৰী হ'ল ৰচোন কথাটো দেখোন আগবঢ়াই নাই ঐ বাঢ়িব বাঢ়িব মই বাৰু আজি গৈ তাক এবাৰ মাতি থৈ আহিমগৈ কাঞ্চনৰ বিয়াখনৰ বাবে ইমান চিন্তা কৰিব নালাগে নয়নেও তাইৰ বাহিৰে আন কাৰো কথা ভাবিবই নোৱাৰে চিন্তা মোৰ নয়নৰ কাৰণে নহয় তেওঁ দেউতাকৰ কথাটো তুমি জানাই তেওঁ বা কি ভাবিছে আমিতো ক'ব নোৱাৰো কেতেকী কেতেকী শুনচোন ঐ তই ইয়াত কি কৰিছ নাই এনে বাইদেউ মাতিছে শুনা নাই বাইদেউ কিয় মাতিছিল ভিতৰত কি কৰি আছিলি কথা পাতি আছিলো কাৰ লগত দেউতাৰ লগত এই বুঢ়া বয়সত দেউতাৰ আকৌ কি হ'ল তোৰ লগত কথা পাতিবলৈ চাও এইফালে এইটো ল এইটো কিহৰ টোপোলা ধীৰেনৰ মাক আহিছিলে তাৰ বোলে বেমাৰ একো খাবই পৰা নাই গাখীৰ আৰু বিস্কুট দিছো দি থৈ গৈ যা ঐ শুন এইটো দেউতাৰক নেদেখুৱাবি লোকক বস্তু দিয়া বুলি গম পালে প্ৰেছাৰ উঠি সেইফালেই ঢেল খাব হাতত এইটো কি টোপোলা কিহৰ টোপোলা চাওঁ কি কৰে এইটো নুচুব কিয় নুচুম চুমেই
তহঁতক কাকো বিশ্বাস কৰিব নোৱাৰি। সেইবোৰ বাইদেউৰ মেখেলা চাদৰ কি সেইবোৰ ক'লৈ নিয়? চিলাবলৈ ঘৰত বেজি সূতা নাই, দৰ্জী ওচৰত কিয় চিলাব লাগে? টকাবোৰ পানীত পেলাবি নে কি? মই কি জানো দিছাৰ কাৰণেহে। খালে 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 এই মানুহজনীয়ে মোৰ মূৰটো চুপাই খালে। দৰ্জীৰ ওচৰত কাপোৰ চিলাবলৈ দি অত সোপা টকা বাৰু কিয় পানীত পেলাব লাগে? ইফালে ঘৰত একেবাৰে বেজি মামৰে ধৰি গৈছে, দোকানৰ পৰা বস্তু একেবাৰে খুৰা খুৰে আনিবলৈ লাগিছে। আপুনিনো ইয়াত কি কুচৰি আছে? ঘৰৰ ভিতৰত শুই বহি থকা মানুহে মোৰ কথা বুজি নাপাবা। কিয় নাপায়? কি বিচাৰিছে নকয় কিয়? মৰ্টনৰ বাকলি। মৰ্টনৰ বাকলি? আপুনি কিবা ভুল বকিছে নেকি? মই ভুল বকিম? মোৰ দোকানৰ মৰ্টনৰ বৈয়ামত কোনোবা অদৃশ্য শক্তি হাত পৰিছে। ইমানবোৰ মৰ্টন মই কাৰোবাক এনেই খাবলৈ এৰি দিম? আপুনি যি কৰে কৰি থাকিব। মৰ্টনৰ বাকলি বিচাৰি থকা মানুহৰ লগত কি কথা পাতিবা? তুমি ক'ত বুজি পাবা পূৰ্ণিমা? ঘৰৰ ভিতৰতে আমদানি ৰপ্তানি বেপাৰ চলি থাকিলে CBI তদন্ত কৰিও মোৰ দোকানৰ চোৰ ধৰা পেলাব নোৱাৰিব। তোমাৰ কি হৈছে? মোৰ আকৌ কি হ'ব? আজি কেইদিনমানৰ পৰা মন কৰিছো তুমি অনবৰতে কিবা এটা চিন্তা কৰি আছা। ঠিক আছে, হয়তো তুমি মোক ক'ব খোজা নাই, আৰু হয়তো মই সোধাও উচিত হোৱা নাই। মইতো আৰু এখন ঘৰৰ কোনো নহয়। তুমি বিশ্বাস কৰা, মই আন একো কথা ভবা নাই। আমাৰ অৱস্থাটোৰ কথা জানিও কিয় জানো মোৰ ভনীজনী বিয়াখন ধুমধামেৰে পাতিব মন যায়। আৰু যেতিয়াই মই বুজি পাওঁ যে মই বিচাৰিলেও তাইক মই ভবা ধৰণে বহুত কিবা কিবি দিব নোৱাৰোঁ, তেতিয়াই হতাশ খাই মোৰ মনটো বেৰি ধৰে। কিন্তু তুমি কেতিয়াও নভাবিবা যে তুমি এইখন ঘৰৰ কোনো নহয়। জানাইতো কিছুমান কথা মই প্ৰকাশ কৰিব নাজানো, তথাপিও তোমাক আজি কওঁ, মা আৰু কাঞ্চনৰ বাহিৰে এই পৃথিৱীত মোৰ আৰু আপোন বুলিবলৈ কোনো নাই। কি হ'ল মা? কি হ'ল? এনেকৈ কি চাইছে? চাওঁ, এইফালে আছোন। বহিলো। এতিয়া কওক। তই মোক মা বুলি মাতিলে মোৰ যে কিমান ভাল লাগে, কিন্তু এই যতীনটোৱে জানো কেতিয়াকৈ এই কথাটো বুজিব? তেওঁ নুবুজিলেও মোৰ মাটো আপুনিয়েই। কিন্তু মা, যতীন দা কিবা এটা হৈছে। যতীনৰ? মই কোঠাটোৰ পৰা ঘূৰি আহিলোগৈ, কিন্তু তেওঁ গমেই নেপালে। সেইটো কথা। আচলতে তাৰ ভনীয়েকলৈ যিটোহে মৰম, তাই এইখন ঘৰৰ পৰা ওলাই যাবগৈ বুলি এতিয়াৰ পৰাই তাৰ দুখ লাগিবলৈ আৰম্ভ কৰিলেই। মই এটা কথা ভাবিছো বুজিছ?
কথা? আমাৰ কাঞ্চনক উলিয়াই দিয়াৰ আগতেই যদি তোক মোৰ বোৱাৰী কৰি একেবাৰে ঘৰখনত আনি সুমুৱাওঁ। নাই নাই, এইবোৰ আপুনি কি ভাবিছে? কাঞ্চনৰ বিয়া যুজা কৰি আকৌ এতিয়া কিয়? যতীনক তোৰ পচন্দ নহয় নেকি? দৰৱ দুটা নিয়মতে খাই থাকিবা আৰু 5 দিনৰ পাছত আকৌ এবাৰ আহি যাবা, ঠিক আছে? হ'ব বাৰু। নেক্সট। বহক। এতিয়া কওক কি হৈছে? কাৰ? মানে মই আপোনাকে সুধিছো। কি সুধিছে? আৰে আপুনি তেনেহ'লে ইয়ালৈ কিয় আহিছে? আপোনাক লগ কৰিবলৈ। এইবোৰ কি যাতা কথা কৈছে আপুনি? আপুনি নাজানে নেকি মই এজন ডক্তৰ? ইয়াত মই ৰোগীৰ বাহিৰে আন কাকো লগ নকৰোঁ। কিবা অসুখ হৈছে যদি কওক, নহ'লে আপুনি যাব পাৰে। মোৰ বহুত কাম আছে। জানো জানো, আপোনাৰ বহুত কাম। ইমানেই কাম যে আপোনাৰ নিজৰ বিয়াখনৰ কথা পাতিবলৈও আপোনাৰ সময় নাই। বিয়া? আপুনি কেনেকৈ জানিলে? মই নাজানিম। কাঞ্চন, তুমি? মই তোমাকতো লগেই নাপাওঁ, সেইকাৰণে এইবোৰ ভাও দিবলগীয়া হৈছে। আজি আবেলি আহি যাবা, মই আহোঁ। উৰণি ল'লে কিন্তু তোমাক বেছ ভাল দেখি। তোমাৰ ভাল লগালে মই এইখন লোৱা নাই, বুজিছা? ইয়ালৈ আহিলে গাঁৱত বহু এবাৰ হয় বুলিহে নিজকে থাকিবলৈ উৰণিখন লৈছো। দাদাইদেউ, ভৱেন বহ। নতুন কোম্পানীৰ ধূপ নেকি? চুটি যে নহয় এডালকে 4ডাল কৰি লৈছো। কিয়? আজিকালি নোপোচাই, বুজিছ? কেলা ভৱেন আহিছে দেখা নাই? ৰাম সিংহৰ তাৰপৰা তামোল এখন লৈ আগে যা। ঐ, মোৰ পাণটো দে আকৌ, গধূলিয়ে হ'ব এতিয়া। আরে হাল্লা কিয় কৰিছ? তোৰ পান বানি আছে। এই কেটকি, তইতো মোৰ লক্ষ্মী আছে ৰে। তই দোকানত থাকিলে মোৰ দোকানৰ বিক্ৰী বাঢ়ি যায়। তেতিয়াহ'লে আৰু এটা পাণ বান্ধি দে। আরে দিম কাহে না দিম? একটা কি বেছি দিম? এই তইতো মোৰ জিন্দগী আছো ৰে। ঐ হাতে তই কাৰ পাৰ্মিশ্যনত কেতেকিক ঘুমটিৰ ভিতৰত বহুৱাই ৰাখিছিলি হে? তাই তোৰ কি হয়? আরে মোৰতো একো নহয়। তোৰ কিবা হয় যদি ক, মহাজন দেউতাক কওঁ। তোক কে লৈ সেইটো কেতেকি আৰু মোৰ পাৰ্চনেল কথা। তামোল দে। সিও চাগে কিবা এটা ভাবিছে। সি কিয় ভাবিব? ভাবিমতো মই। ছোৱালী জচা মানুহো বহুত ওলাইছে। পিছে ছোৱালীটোৱে আচল কথা নহয়। আচল কথা হ'ল ঘৰখন। মাটি বাৰী ধনে সম্পত্তিয়ে ভৰপূৰ ঘৰ এখন নাপালে মইনো বোৱাৰী আনো কেনেকৈ? লগ এই মূৰ্খ, ইমান ডাঙৰ তামোলখন খুৱাই ইয়াক মাৰিব খুজিছে নেকি? হেই আলহীক তামোল এখন দিয়াটো এটা নিয়ম, কিন্তু এতিয়াতো ডাক্তৰ বাপেক হিচাপে নিয়ম মানিবলৈ গৈ মই তোকতো মাৰিব নোৱাৰো। মোক হেৰৌ বেছিকে তামোল খালে কেঞ্চাৰ নহ'ব। তামোল বুলি নাখাবি, নিয়মটোকে কৰ। এইটো কিন্তু তই একেবাৰে ঠিক কথা ভাবিছ। আৰু মইতো মামণিবা সদায় নিজৰ নবৌ বুলি ভাবি আহিছো। তই ভাবি থাকিলেই নহ'ব নহয়। চাচোন, বেচেৰীৰটো নিজৰ বুলিবলৈ মোমায়েকটোৰ বাহিৰে কোনো নাই। ইফালে মামীয়েকজনী হ'লগৈ একেবাৰে কেঁচাই খাটি গোসানীৰ দৰে। বেচেৰীয়েতো দিনৰ দিনটো আমাৰ ইয়াতেই ইটো সিটো কৰি কটায়।
কিন্তু যিটো মানুহৰ পৰা অকণমান মৰমৰ মাত পাবলৈ আশা কৰি থাকে সি আকৌ এনেকুৱা ভাৱ এটা দেখুৱাই সি যেন তাক দেখাই নাই। ৰবিচোন, ককাইদেউ শুনিলে বেয়া নাপাব। সি বেয়া পোৱালৈ মামীয়েকহঁতে কেৰেপ কৰিব নেকি? এনেকৈ থাকিলে এদিন দেখিবি কৰবাৰ বুঢ়া ফেৰা এটাৰ লগত বামনিৰ বিয়া ঠিক হৈছে। মা, তহঁতে এইবোৰ কি কথা পাতিছ? আমি? অঁ, মায়ে কৈছে। অঁ, কিবা মামনি বিয়াৰ কথা পতা শুনিলোঁ। তাতে কি হ'ল? গাভৰু ছোৱালীৰ বিয়াৰ কথা শুনিবি। পিছে তই ইমান আচৰিত হৈছ কিয়? নাই, আচৰিত হোৱা নাই, কিন্তু তেওঁ দেখোন কথাটো কাকো কোৱাই নাই। এতিয়া সেইটোহে দুখৰ কথা হ'ল। তোকনো কিয় ক'ব? কিয় ক'ব মানে? সদায় দেখোন লগেই পাই থাকোঁ। তেওঁতো আমাৰ ঘৰৰ ছোৱালী নিচিনা। হে ভগৱান, তইনো মাৰ কথাটোৰ অৰ্থটো বুজা নাইনে? সদায় লগো পাই থাক, ভাবিও থাক, কিন্তু কথাটোক আকৌ মুখ ফুটাই নক। কথা? অঁ, মামণি কেতিয়া ঘৰৰ ছোৱালীৰ নিচিনা বুলি ভাবি থাকিলে নহ'ব, বুজিছ? আপত্তি নাই যদি ক, মই তাইৰ মোমায়েকৰ লগত কথা পাতোঁ। মোমায়েকৰ লগত? তেখেতৰ লগত কি কথা পাতিব খুজিছ? তহঁতৰ বিয়াৰ কথা কো। তহঁত বৰ কিবা দেই। তহঁতে যি কৰ কৰি থাক, মোৰ আপত্তি নাই। ভাতৰ আৰু এইটো কোন প্ৰকাৰ খোৱা? তই এইবোৰ কি কৰিছো বুলি ভাবিছ? তোমাৰ খাইছো আকৌ দুটামান মোৰ ঘৰত এইবোৰ মানুহ শুইছো নে গাহৰি শুইছো? মোৰ আইতাও দিব নোৱাৰে থাল ভাত, তাৰ লগত ভাজি তৰকাৰী নিমখ জলকীয়া। মোৰ মূৰত প্ৰেছাৰ প্ৰেছাৰ উঠিবলৈনো আপোনাক কোনেনো কি কৰিলে? মই গেলাই খোৱা সেই কাহি ভাত নে ভাতৰ পাহাৰ? মানুহটো কোনোবাই ভাত কেইটামান সৰহকে খোৱাও সহ্য কৰিব নোৱাৰে। ঠিক আছে, মই কথা ক'লে বেয়া পোৱাটো হ'ব। এইখন ঘৰত কোনে কিমান ভাত খায়, কোনে কিমান মৰ্টনৰ বাকলি পেলাই থাকক, মই চান্দা কৰি দিলো। কিন্তু এইখন ঘৰ মই আজিৰ পৰা নচলাও। যা কিমান কষ্ট কৰি মই ধন সম্পত্তি ঘটিছো, আৰু তোমালোকে সেইবিলাক ধ্বংস কৰিব খুজিছা যেতিয়া কৰি থাকা। ভাত খালে গেলাই, আৰু আপুনি মোক দুখ দিলেতো। ৰ'ব, মই থাকিলেহে আপোনাৰ সম্পত্তি ধ্বংস হ'ব। মই আৰু নয়ন আজিয়ে মাৰ ঘৰলৈ গুচি যামগৈ। কি ক'লা? কি ক'লো শুনিলে নহয়? মই মাৰ ঘৰলৈ যাম বুলি কৈছো, যামেই। কেতেকী, ঐ কেতেকী, কাপোৰ কানি বান্ধ, আমি আৰু ইয়াত নাথাকো। সৰ্বনাশ, এনেকৈ দেখোন মই লগন দিব লাগিব। পূৰ্ণিমা, শুনাচোন। মাতি নাথাকিব, মোৰ কোনো কথা শুনিবলৈ ইচ্ছা নাই। নাপায় নহয়, কথা শুনিবলৈ মন নাথাকিলে বেলেগ ব্যৱস্থা কৰিম নহয়। পূৰ্ণিমা পূৰ্ণিমা আই লাভ ইউ বুলি কোৱা না। পূৰ্ণিমা পূৰ্ণিমা আই লাভ ইউ বুলি কোৱা না।
তুমিতো কি নাজানা মই যে তোমাৰ দিবানা ও পূৰ্ণিমা পূৰ্ণিমা আই লাভ ইউ বুলি কোৱা না তুমিতো কি নাজানা মই যে তোমাৰ দিবানা শ্ৰীদেৱীৰ দৰে তোমাৰ চকু জুৰি কৰিণাৰ দৰে তোমাৰে কঁকাল লাহি আহানা কাষলে মোৰে প্ৰাণেশ্বৰী নাযাবা দূৰলে মোকে তুমি এৰি ও পূৰ্ণিমা পূৰ্ণিমা ভাল পাওঁ বুলি কোৱা না তুমিতো কি নাজানা মই যে তোমাৰ দিবানা পূৰ্ণিমা পূৰ্ণিমা এবাৰ কথা দিলো সঁচাকৈ ও পূৰ্ণিমা পূৰ্ণিমা এবাৰ কথা দিলো সঁচাকৈ গুৱাহাটীৰ বিশালত দুয়ো বিহুৰ বজাৰ কৰিম গৈ ও পূৰ্ণিমা পূৰ্ণিমা এবাৰ কথা দিলো সঁচাকৈ গুৱাহাটী বিশালত দুয়ো বিহুৰ বজাৰ কৰিম গৈ তোমাক নদী কাটলো দিন পুৱা জানে মনি তুমি এইটো মোৰে জীৱনৰ লগৰী মোৰ যি আছে সকলোবোৰ তোমাৰে অলপমান বিচাৰো মৰম মই তোমাৰে ও পূৰ্ণিমা পূৰ্ণিমা এবাৰ কথা দিলো সঁচাকৈ গুৱাহাটীৰ বিশালত দুয়ো বিহুৰ বজাৰ কৰিম পূৰ্ণিমা পূৰ্ণিমা আই লাভ ইউ বুলি কোৱা না মা অ মা মামনি কি হ'ল চাওঁ বেছি কথা নাই ৰ'বা
কেনেকে কাটিলো মামনি? নাই পাচলি কুটোতে কেতিয়াবাতো কাটিবই। হেৰি নহয় যতীন, বেণ্ডেজ কৰা হ'ল যেতিয়া হাতখন এৰ আৰু। আহিলা? আহিম বুলি আহিবকে পৰা নাই। এইখিনিতে নৰেন্দাৰ মাকক চাবলৈ আহিছিলোঁ। ভাবিলোঁ সোমায়ে যাওঁ। হ'ব দিয়া, বুঢ়ীয়ে অন্তত কোনেও কৰিব নোৱাৰা কাম এটাতো কৰিলে। খুৰীদেউ ভালনে? মোৰনো আৰু কি ভাল বেয়াটো, আছো আৰু। তুমি বহাচোন। ডিলাইটাৰ গাড়ী ই মেয়ালালটো টাউনলৈ গৈয়ে থাকে। মোৰ বস্তু দুটামান আনিবলগীয়া আছিল। তাৰমানে তোৰ 8 বজাৰ বেছ বাল চলিছে এতিয়া মজাকত মানে माने नशा करी हल्ला कराटू बाल मैं मेहनत करी दूटा पैसा कमी कराटू बाल। अरे আজি পুরা পল্টা নাহি চলিছে। নাহিলে কেনেকে হ'ব? দেওবাৰলৈ আমাৰ শ্ৰেষ্ঠ দল হোৱা ভোজটো নাই। ভোজ? আরে তোর মানে মোক মাতিবলে আহিছ? আৰু কি, কিন্তু চান্দা দিব লাগিব। চন্দা ভি দিম। কি ৰাজা যাবি তো? মই হ'ব দে, আগতে যি হ'ল হ'ল, তাকে আমি কোনেও ধৰি থকা নাই নহয়। আহিবি কিন্তু। হয়নো আৰু কি ক'ম? যতীনদাৰ নিচিনা কাৰোবাৰ লগত যদি মোৰ কিবা সম্বন্ধ হয়, মোতকৈ সুখী কোন হ'ব খুৰীদেউ? মোৰ কোনো আপত্তি নাই, আপোনালোকে ঘৰত কথাটো ক'ব পাৰে। মই আহোঁ মামনি বা। যোৱা, এওঁ আকৌ আজি ঘৰতেই নাই। দেওবাৰলৈ জানো ভোজ পাতিছে নহয়। উঠিল তত গছত লগাই খোদ মোদ যৌ যৌ কৈ সৰিল নিয়ৰ হ'ল জল জপ। উঠিল তত গছত লগাই খোদ মোদ যৌ যৌ কৈ সৰিল নিয়ৰ হ'ল জল জপ। উঠিল তত গছত লগাই খোদ মোদ তুমি জানানে না জানা ময়ো তেনেকৈ আজি জুৰুলা হলো প্ৰেমত পৰি বেয়াকৈ। এবাৰো কোন নাভাবিলা অকলে মোক এৰি গলা, এবাৰো কোন নাভাবিলা অকলে মোক এৰি গলা। ইহে দুখত পেলাই সঁচাকৈ, ইহে দুখত পেলাই সঁচাকৈ। ফেঁচা লৈও ফেঁচি থাক
থাকে ইন্দ্ৰলৈ চতি মোলৈ বাৰু কতো কোনো নোলাবই নেকি আজ ফেঁচালৈও ফেঁচি থাকে ইন্দ্ৰলৈ চতি মোলৈ বাৰু কতো কোনো নোলাবই নেকি ফেঁচালৈও ফেঁচি থাকে ইন্দ্ৰলৈ চতি মোলৈ বাৰু কতো কোনো নোলাবই নেকি তুমি ভাবানে না ভাবা পাৰিম কেনেকৈ হেৰি তোমাৰ কাণৰ লগত সুখী হ'বলৈ বুজিও মোক নুবুজিলা দুদিনতে পাহৰিলা বুজিও মোক নুবুজিলা দুদিনতে পাহৰিলা মেলি দিলা দুহাত নদৈ মেলি দিলা দুহাত নদৈ তই মোক ডুবাব খুজিছ নেকি এই সোপা কাক খুৱাম বুলি ভাবিছ মানুহ মৰা ইচ্ছা মোৰ নাই গোটেই সোপাত ভেঁকুৰ ধৰিছে উলিয়াই থৈছো ৰাতিপুৱা গৈ পেলাই থৈ আহিমগৈ সংসাৰৰ মানুহে ভোজ ভাত খালেগৈ আমাৰ ভেঁকুৰ পাছতেই গ'ল জনা বস্তু পেলাই দিম দেউতা বাইদেৱে মাতিছে এয়া শইকানী নহয়নে আজিনো বাটৰ যেন কোনে গুচালে বাইদেৱে বিশেষ কথা এটা ক'বলৈহে আহিছে হয়নে এতিয়া কওক কি হ'ল ইমানকৈ কি ভাবিছা নাই মই আৰু কি ভাবিম মই জানো তুমি কি ভাবিছা তুমি ভাবিছা হ'বনে নহয় কিন্তু তুমি চিন্তা নকৰিবা ইমান পৰে চাগে সুৰেণ দাইটিয়ে মাক বিয়নী বুলি মাতিবলৈ আৰম্ভ কৰিছে এইবোৰ কি বলিয়া প্ৰলাপ বকিবলৈ আহিছে আপুনি নয়ন কাৰ ল'ৰা আপুনি পাহৰি গৈছে নেকি তাক পঢ়ুৱাবৰ কাৰণে যিমান টকা খৰচ কৰিছো আপোনাৰ ঘৰৰ মাটি বেছিও সিমান টকা গোটাব নোৱাৰে নিজৰ ছোৱালীজনীক মোৰ ল'ৰাটোৰ লগত হলি গলি কৰিবলৈ এৰি দি এই সুৰেণ মহাজনৰ সা সম্পত্তিৰ ওপৰত হেজা দি নিজকে গাঁৱত বৰ মানুহ সজোৱাৰ মাত্ৰ এটা কথা মনত ৰাখিব পূবৰ বেলি পশ্চিমত ওলালেও এই সুৰেণ মহাজনে আপোনালোকৰ দৰে কোনো টোপোনা মানুহৰ লগত নিজৰ ল'ৰা সম্বন্ধ হ'বলৈ এৰি নিদিয়ে মায়ে দেখোন দেৰি কৰিছে মিতিৰৰ ঘৰে এৰিবকে খোজা নাই চাগে এপোৱা নিমখেৰে বিয়াৰ ভোজ ৰান্ধিব খোজা সুৰেণ মহাজনে পানী এগিলাচ যাচিবলৈকে 10 বাৰ ভাবে মা
কাঞ্চন তুমি ইয়ালৈ কিয় আহিছা? আপুনি বুজা নাই? বুজিছো, কিন্তু একেবোৰ কথাকে দোহাৰিবৰ মোৰ ইচ্ছা নাই। তুমি যাব পাৰা। আপুনি কি ভাবিছে মই মোৰ ভনীজনীৰ কাৰণে আপোনাক কাকতি মিনতি কৰিব আহিছোঁ? আমাৰ ধন নাথাকিব পাৰে, কিন্তু আমাৰ মনবোৰক বুজিবলৈ আপোনাৰ দৰে মানুহে 10টা জনম ল'ব লাগিব। মোৰ মাক অপমান কৰাৰ পাছতো আপোনাক মই প্ৰথমবাৰৰ বাবে ক্ষমা কৰিলোঁ, কাৰণ আপুনি মোৰ দেউতাৰ বয়সৰ সমান। নহ'লে কি কৰিবা? মোক মাৰপিট কৰিবা নেকি? পাহৰি নাযাবা, তোমাৰ দেউতাৰ কাজকৰ্ম মই ধাৰলৈ দিয়া টকাৰেহে পাতিছিলা। নহ'লে তেওঁৰ আত্মায়ো এইখন গাঁৱতে ভূত হৈ ভমি ফুৰিলেহেঁতেন। বস! জুন্দা বহকচোন। মইতো একো গমেই নাপাওঁ। ঘৰত সুধিবলৈও লাজ লাগে। খুৰীদেউ কালি আমাৰ ঘৰলৈ যোৱা নাছিল জানো? মৰমৰ নয়ন, তুমি কথাবোৰ এতিয়াও নাজানা বুলি ধৰি লৈ চিঠিখন লিখিছোঁ। হঠাতে যে এনেকুৱা হ'ব আমি কোনেও ভবাই নাছিলোঁ। কালি মা তোমালোকৰ ঘৰলৈ গৈছিল, কিন্তু তোমাৰ যতীনদাৰো এতিয়া জিদ হৈছে। তেওঁ সোনকালে কাঞ্চনৰ বিয়া পাতিবৰ বাবে চিন্তা কৰিছে। এতিয়া বেচেৰি কাঞ্চনৰ ভৱিষ্যত তোমাৰ হাতত। তোমাৰ মামণি বা। যতীনদা, বৰ সাংঘাতিক ঘটনা ঘটিছে। আপুনি বেগেৰে বলক। কিন্তু হৈছে কি? পানী 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 দে ৰাম সিং, পানী পানী। পাঁচজন মানুহক নাৰ্ছিং হোমলৈ নিব লাগিব। বাকীবোৰৰ কাৰণে চিন্তা নাই, মই দৰৱ দিছোঁ। হেৰি, ৰাতি দুপৰ হ'ল, ই দেখোন এতিয়ালৈকে অহা নাই। সমাজ সেৱা। অৰ্জুনৰ ঘৰত নাৰায়ণ পূজাৰ প্ৰসাদ খাই কেইজনমান অজ্ঞান হৈ পৰি আছে। তাকে পহৰা দি আছে হ'বলা। ল'ৰালৈকে যা। ঠিক আছে, তই ইয়াত চম্ভালি ল'বি দেই। হ'ব যা। ককাইদেউ, মোৰ পুৰস্কাৰ পোৱা পইচাখিনি আছে নহয়, সেইখিনিকে লৈ যা। মনে মনে থাক, সেয়াতো বিয়াতহে খৰচ কৰিম। মোৰ বিয়া? ক'ৰ পৰা কি হৈ গ'ল দেখিলা? বুট মাহো ভেজাল হ'ল। মাহ প্ৰসাদ খাই এতিয়া ভৰাগৈ 30,000। কিয় ভৰিমহে আমি? যাৰ পৰা কিনিছিলে তেওঁকে ধৰাগৈ। 30,000? তই মোৰ ঘৰটো গাঁৱলীয়া বেংক বুলি ভাবিছ নেকি? এইবোৰ চব সেই যতীন বোলাৰ গুণ্ডাটোৰ বুদ্ধি। দেউতা, তেওঁলোকক অপমান কৰিও আপোনাৰ হেঁপাহ পলোৱা নাইনে? এইবিলাক কথা মাজলৈ আপুনি যতীন দাক কিয়? গুৱাহাটীৰ লাখ কোটি মানুহে মোৰ ল'ৰালৈ ছোৱালী যাচিছে, আৰু সিহঁতে? কিন্তু তেওঁলোকক ইয়ালৈ আহিবলৈ মই কৈছিলোঁ, কাৰণ কাঞ্চনক মই ভাল পাওঁ। তই ভাল পালে তেনেকুৱা কথা মই মানি ল'ম নেকি? তই বুজা নাই, য'ত মই তোৰ সম্বন্ধ কৰিব খুজিছো, সেই বিয়াৰ পাছত তই দুটাকৈ ফেক্টৰী মালিক হবি। এইখন ঘৰত ধনে কোনে উভয় নদী হ'ব। তাৰমানে আপুনি বিয়াৰ নামত মোকো বেচিব খুজিছে? যেনেকৈ সামান্য দুটা টকাৰ কাৰণে গোটেই গাঁৱৰ মানুহখিনিক আপুনি মৃত্যুৰ মুখলৈ ঠেলি দিছে।
ভগৱানে নকৰক আজি যদি কাৰোবাৰ মৃত্যু হয় তাৰ বাবে কিন্তু দায়ী হ'ব আপুনি। নিশ্চয়িব আপুনি মোৰ ভাল পোৱা মোৰ প্ৰেমক হত্যা কৰিলে। মই মনে মনে থাকিলো, কিন্তু যিবোৰ মানুহৰ জীৱন ৰক্ষা কৰিবলৈ মই চেষ্টা কৰিছো সেইবোৰ মানুহৰ এই দুৰ্দশাৰ কাৰণ আপুনি। আজি আপুনিয়ে মোৰ প্ৰধান শত্ৰু, আৰু শত্ৰুৰ শিবিৰত মই থাকিব নোৱাৰো। মই আহোঁ। ধৰি লওক আজি আপোনাৰ পুত্ৰৰ মৃত্যু হৈছে। নয়ন ৰবি, মা, মই বহুত সহ্য কৰিলো, মানুহৰ ঠাট্টা শুনিও নুশুনা ভাও জুৰিলো, কিন্তু ময়ো মানুহ। কাইলৈ কোনোবাই মোক হত্যাকাৰীৰ পত্নী বুলি ক'লে মই কেনেকৈ সহ্য কৰিম? বল। জ্যোতিন্দা, চব ঠিক হৈ যাব, মই আছো নহয়। যোনে খবৰ দিছে ৩৫,০০০ মান টকা হ'লেহে বোলে সিহঁতক নাৰ্ছিং হোমৰ পৰা আনিব পৰা যাব। ৩৫,০০০? ৰাতিতে ইমানবোৰ টকা লাগে নে? গাঁৱৰ মানুহে ৩৫,০০০ দেখিছে ক'ত? ২-৪০০ হ'লে বেলেগ কথা। সোবাই একেলগে কথা কওঁ কিয়? টকা নাই বুলি গাঁৱৰ মানুহকেইটাক তাতে পেলাই থবি নেকি? আপুনি মানুহকেইজনক গাঁৱলৈ অনাৰ ব্যৱস্থা কৰ। ভৱেন্দা, তই ল'ৰালৈকে নাৰ্ছিং হোমলৈ যোৱাৰ ব্যৱস্থা কৰ। এয়া টকা ল। আয়ো হাতখন দিয়াচোন। চাৰিটি আখৰ যাৰ নাম ভাল পোৱা, টুপি টুপি আশা সপোন ভূতলা, তুমি আৰু মই মৰমে উতলা, সপোনৰ আকাশত তৰা ফুল উতলা।
নামত নহয়, কামত লাগে দম। চাৰিটি আখৰ যাৰ নাম ভাল পোৱা, টুপি টুপি আশা সপোন ভূতলা, তুমি আৰু মই মৰমে উতলা, সপোনৰ আকাশত তৰা ফুল উতলা, কাঞ্চন বুকুতে ফুলি ৰোৱা, কলিজাতিতে হাতেৰে জোৰ, কাঞ্চন হিয়াতে ধৰি ৰোৱা, গাই যোৱা চিনাকি সুৰ, তাৰাৰাৰাৰাৰা, তানানানানানানা, তাৰাৰাৰাৰাৰা, নানানানা, তানা